নমস্কাৰ জোনালী ব্লকৰ অন্য এটা ভিডিঅ'লৈ সকলো ইউটিউবৰ বন্ধু বান্ধৱীকে মই স্বাগতম জনালোঁ। আহকচোন আজি মোৰ কি জানো মন গ'ল পিঠা এটা খাবলৈ বুলি, আৰু সেয়ে মই চাউলকেইটা ৰাতিয়ে তিয়াই থৈছিলোঁ। বেছি নহয়, 1.5 টেমা চাউল এনেকৈ তিয়াই থৈ মই পিঠাগুড়ি খুন্দিলোঁ। আৰু নাৰিকল এটা আছিলে, সেইটো কাটি এনেদৰে মিক্সিতেই পিচি ল'লোঁ। মিক্সিত পিচি ল'লে অতি সহজতে হৈ যায় আৰু ৰখি থাকিব নালাগে। সেয়ে মিক্সিতেই মই লাড়ু বনালেও মিক্সিতেই পিচি লওঁ নাৰিকলখিনি। আৰু এনেদৰে সৰু সৰুকৈ কাটি টুকুৰা টুকুৰ কৰি মই মিক্সিত ধুনীয়াকৈ পিচি ল'লোঁ নাৰিকলখিনি। ৰাতিপুৱাৰ চাহকাপ খাবলৈ কি খাওঁ তেনেকুৱা এটা হয়। সেয়ে ভাবিলোঁ পিঠা এটাকে বনাই খাওঁ, যিহেতু তেওঁ আছে আৰু তেওঁ এইবিলাক খাই খুবেই ভাল পায়। নাৰিকলখিনিও মোৰ পিচি হৈ গ'ল। এতিয়া মই পিঠাগুড়িখিনি ধুনীয়াকৈ পানী অকণ বেছিকৈ দি পাতল কৰি লৈ ল'ম। তাত দিছোঁ নিমখ আৰু কেঁচা তেল অকণো মই ইয়াত দি দিম। এইদৰে এইটো বহুতে বহুত নাম দি কয়, কিছুমানে খোলা চাপৰি পিঠা, কিছুমানে হাজাৰমুখী, কিছুমানে তেল পিঠা, বহুতে বহুত কয়। আমাৰ ভাষাত আমি কওঁ খোলা চাপৰি পিঠা বুলি। আৰু এইটো এতিয়া মই বনাম। নাৰিকলখিনিত অকণ গুড় সানি লৈ লৈছোঁ মিঠা হ'বলৈ। চেনি দিলেও হয় বা গুড় আছিলে গুড়েই দি দিলোঁ। এয়া দেখিছে নহয় কিমান পাতল হৈছে। যিমান পেষ্টটো পাতল কৰা যায় তিমান পিঠাটো পাতল হয়, খাবলৈ ভাল লাগে। আৰু এয়া টাৱাখন মই উঠাই দিলোঁ, তাত দি দিছোঁ অকণ তেল। এতিয়া পিঠাটো ইয়াত দি দিম এনেদৰে। ধোচা যেনেদৰে বনোৱা হয় ঠিক তেনেদৰে এই পিঠাটো বনোৱা হয়। অকণমান সময় পটাপট হৈ যায়। এয়া পিঠাটো হৈ গৈছে। এতিয়া মই ইয়াত নাৰিকল আৰু গুড় সনা এইখিনি অকণমান দি দিছোঁ। খাবলৈ বহুত টেষ্টি হয় পিঠাটো, আৰু চাহৰ লগত বিশেষকৈ গাখীৰৰ চাহ হওক লাল চাহ হওক খাবলৈ খুবেই ভাল লাগে। মই প্ৰায়ভাগ এই পিঠাটো তেওঁ আহিলেই বনাওঁৱেই, কাৰণ ঘৰতে যিহেতু গুড় আছে খাবলৈ বহুত ভাল লাগে। আৰু সেয়া মই এনেদৰে লুটিয়াই দিছোঁ। বগা পিঠা বনোৱাৰ ধৰণে এনেদৰে ঘূৰাই দি দিছোঁ। আৰু চাহকাপো যিহেতু বনাই ল'লোঁ, বন্ধু বান্ধৱীসকল এই পিঠাটো আপোনালোকে বনাই খাব, মই খুবেই ভাল পাওঁ। আৰু আকৌ পুনৰ লগ পাম আপোনালোকক। আজিলৈকে আহিছোঁ, বাই বাই।